বকলিয়া থানাতে অকমান পাব্লিক আৰু কিছুমান মানুহৰ পৰা অলপ কমপ্লেইন পাই আছিলোঁ যে সিহঁতক মানে ফোন কৰি অলপ এটা নতুন কাৰ্বি সংগঠন KULA কাৰ্বি ইউনাইটেড লিবাৰেশ্যন আৰ্মিৰ নামত এক্সটৰ্শ্যন ডিমাণ্ডছ অলপ দি আছে তো তেনেকৈ আমি এটা দুটা ফোন নম্বৰ পালোঁ বিচাৰি তো সেই ফোন নম্বৰকেইটা আমি অলপ চাইবাৰ চেলত আমাৰ টেকনিকেল এনালাইচিছ কৰা হ'ল সেইকেইটা ফোন নম্বৰ পৰা আমি আৰু 6-7টা আকৌ ছাছপেক্টেড নম্বৰ উলিয়াব পাৰিলোঁ সেই ছাছপেক্টেড নম্বৰকেইটা আকৌ অকণমান এনালাইজ কৰাৰ পিছত এজন মানুহ আমাৰ লোকেট কৰা হৈছিলে যি সেই 6-7টাৰ ভিতৰত 2টা নম্বৰ তেওঁ ইউজ কৰি আছিলে তেওঁৰ নামটো হৈছিলে থেংটম হানছে তেওঁ চাৰ হানছে গাঁও ডিফু থানাৰ আণ্ডাৰত তেওঁ ৰেচিডেঞ্চ আছিলে তাৰপিছত তেনেকৈ আমাৰ তেওঁক গৈ পেলাই পিক আপ কৰা হ'ল থানাত আনি অকণমান সোধপোছ কৰা হ'ল সোধপোছ কৰোঁতে আৰু তেওঁ মোবাইল দুটা আমি পাইছিলোঁ সেই মোবাইল দুটাত যিকেইটা আমি ছাছপেক্টেড নম্বৰ আছিলে তাৰ আকৌ কেইটামান নম্বৰ তেওঁ তাত ছেভ আছিলে আৰু তাৰে এটা মোবাইলত অকণমান অডিঅ' ৰেকৰ্ডিং কিছুমান আছিলে অলপ ছাছপেক্টেড আৰু কথা পতা যে এইটো ৰিলেটেড অকণমান যিহেতু ছাছপেকশ্যন আমাৰ বেছি বাঢ়ি গ'ল তাৰপিছত তাক অলপ সোধপোছ কৰোঁতে ইণ্টাৰগেট কৰোঁতে আৰু এইখিনি ক্ৰছ এক্সামিনেশ্যন কৰোঁতে সি বস্তুটো কনফেছ কৰা হৈছিলে যে এনেকৈ কাৰ্বি সংগঠন সিহঁতি কেইজনমানে মিলি পেলাই এটা খুলিছিলে আৰু এক্সটৰ্শ্যন ডিমাণ্ড ফোন আৰু সিহঁতি এক্সটৰ্শ্যন লেটাৰ ডিষ্ট্ৰিবিউট কৰিছিলে কিছুমান মানুহক তাৰপিছত আমি তেওঁ মোবাইলত ছাছপেক্টেড নম্বৰ দুটামান আৰু ছেভ কৰা আছে যাৰ থ্ৰুদি আমি তেওঁ তাৰপিছত ক'লে তেওঁ মানে সেই সংগঠনটোৰ তেওঁ এনেই নাম হ'ল থেংটম হানছে কিন্তু সংগঠনত তেওঁৰ নামটো আছিলে আৰাক ইজাং বুলি আৰু তেওঁ নতুন সংগঠনটোত ফাইনেন্স ছেক্ৰেটাৰী হয় তাৰপিছত তেওঁ আৰু এজনৰ নাম মানে তেওঁৰ পৰা উলিয়াব পাৰিলোঁ তেওঁ ফোনৰ ডিটেইলছখিনি অলপ এনালাইচিছ কৰি নেক্সট আমি শ্ৰী প্ৰণৱ টিমুং বকলিয়া থানাৰ আণ্ডাৰত তেওঁক আমি মানে সোধপোছ কৰাৰ কাৰণে মাতি পঠিওৱা হৈছিলে তাৰপিছত তেওঁ যেতিয়া আহিলে তেওঁৰো সেই অকণমান মোবাইল ফোনটো চাওঁতে আৰু অকণমান ক্ৰছ এক্সামিনেশ্যন কৰোঁতে আৰু সেই অডিঅ' ৰেকৰ্ডিংবিলাকৰ ভইচবিলাক অলপ মিলাই চাওঁতে গম পোৱা গ'ল যে তেওঁৰো অকণমান ইনভলভমেণ্টটো আছে তাৰপিছত কনফেছ কৰিলে তেওঁ যোনটো সংগঠনৰ নাম হয় তেওঁ সেইটো চিডাং টুংজাং বুলি আৰু তেওঁ হ'ল জেনেৰেল ছেক্ৰেটাৰী এই নতুন অৰ্গেনাইজেশ্যনটোৰ জেনেৰেল ছেক্ৰেটাৰী হয় তাৰপিছত এই দুজনক তাৰপিছত আমাৰ ইতিমধ্যে আমাৰ বকলিয়া থানাত কেছ এটাও ৰেজিষ্টাৰ হ'ল UAPA এক্টৰ আণ্ডাৰত কেছটো ৰেজিষ্টাৰ হৈছে তাৰপিছত আমি এই দুজনক এভিডেঞ্চ পোৱাৰ পিছত আমি সেই দুজনক এৰেষ্ট কৰি ফৰৱাৰ্ড কৰা হ'ল তাৰপিছত ইহঁত দুজনৰ পজেশ্যনৰ পৰা স্পেচিয়েলি থেংটম হানছেৰ আমি এটা লিডিং টু ৰিকভাৰী কৰা হ'ল তাত আমি তেওঁ ঘৰত গৈ কিছুমান ইনক্ৰিমিনেটিং যেনেকৈ যিখন ডিমাণ্ড পেড যিখন লেটাৰ তাৰ সেই পেডটো আমি ৰিকভাৰ কৰা হ'ল আৰু তাৰপিছত চিলবিলাক যিবিলাক চিল জেনেৰেল ছেক্ৰেটাৰী বা অৰ্গেনাইজেশ্যনৰ চিল সেইবিলাক বস্তু আমাৰ সেই তেওঁৰ ঘৰৰ কেম্পাছৰ পৰা ৰিকভাৰ কৰা হ'ল তো তেওঁৰ এগেইনষ্টে কেছটো ধুনীয়াকৈ এষ্টাব্লিছ হ'ল তাৰপিছত নেক্সট আমি সিহঁতৰ ইণ্টাৰগেশ্যন আৰু পেডৰ পৰা গম পালোঁ এজন সিহঁতৰ চেয়াৰমেন আছে চেয়াৰমেনৰ নামটো হ'ল DP ক্ৰনজাং এইটো এলায়েছ নেম আৰু তেওঁৰ মানে ইণ্টাৰগেশ্যন আৰু ইনভেষ্টিগেশ্যনত আমি গম পালোঁ তেওঁ ডেনিয়েল টেৰন বুলি এজন মাঞ্জাৰ মানে ব্যক্তি এজন তাৰপিছত আমি অলপ আকৌ অকণমান আমাৰ ৰেকৰ্ডবিলাক চাওঁতে আমি গম পালোঁ যে ডেনিয়েল টেৰনৰ অলৰেডি 2016ত আৰ্মছ কেছত সি জেল গৈছে মাঞ্জা থানা আণ্ডাৰত আৰু সি বৰপথাৰতো তাৰ এগেইনষ্টে কেছ আছে সি বহুত দিন জেল হেৰি কৰা হয় আৰু তাৰপৰা সেইবিলাক কেছতো বহুত আৰ্মছ এমুনেশ্যন তাৰ পৰা ৰিকভাৰ কৰা আছিলে তো সি এটা হেবিচুৱেল অফেণ্ডাৰ বুলি আমি গম পালোঁ ইতিমধ্যে তাৰ এড্ৰেছ তাৰ ফটো এইখিনি আমি গোটাব পাৰিলোঁ যিহেতু অলৰেডি ৰেকৰ্ডত আছে তাৰপিছত আমি যোৱাকালি মানে এইবিলাক চ'ৰ্চ অলপ লগোৱা হ'ল আৰু টেকনিকেল এনালিচিছ পিছত যোৱাকালি ৰাতি এটা ইনফৰমেশ্যন পাইছোঁ যে সেইটো এৰিয়া মাঞ্জা এৰিয়াতে হয়তো সি মেম্বাৰ্ছখিনি লৈ পেলাই দুই এজন লৈ পেলাই অলপ মুভমেণ্ট হ'ব পাৰে তেনেকৈ মানুহে অকণমান দেখিছে আৰু হেৰি কৰিছে তো আমি তেনেকৈ ৰাতি আৰু মই আছিলোঁ OC হাওৰাঘাট OC মাঞ্জা OC বকলিয়া আৰু আমাৰ ষ্টাফৰ সৈতে আমি সেই অপাৰেশ্যন চাৰ্চ অপাৰেশ্যন এটা লঞ্চ কৰা হৈছিলে যোৱা ৰাতি গোটেই জেগাটো আমি বহুত দেৰি কভাৰ কৰা হৈছিলে তাৰপিছত মাল্টিপল পইণ্টছত আমি এম্বিউছ লিড কৰা হৈছিলে তাৰপিছত 3:30-4:30 এনেকুৱামান বজাত আৰু অকণমান ছাছপেক্টেড মুভমেণ্ট কিছুমান দেখা গ'ল অকণমান দূৰৰ পৰা তাকে আমি প্ৰথমতে অকণমান সিহঁতক এলাৰ্ট কৰি মানে
ৰখিবলৈ বা আইডেণ্টিফাই কোন হয় কি হয় এইখিনি সুধোঁতে যিহেতু ৰাতি 3:30 4টা বজাত নৰ্মেলিটো কোনো মানুহে তেনেকৈ ঘূৰি নাথাকে এইটো জেগাত তো সিহঁতি মানে ফায়াৰিং অকণমান ষ্টাৰ্ট কৰিলে আমি নিজৰ ছেল্ফ ডিফেন্সত আমিও কাউণ্টাৰ ফায়াৰিং কণ্ট্ৰল ৱেট মানে ফায়াৰিং কৰা হৈছিলে তাৰপিছত অকণমান মোমেণ্টছৰ কাৰণে এইটো কণ্টিনিউ হ'ল তাৰপিছত সিহঁতৰ ফালৰ পৰা বন্ধ হ'ল তো আমিও ৰখাই দিলোঁ তাৰপিছত জেগাটো বিচাৰোঁতে বা কোন কি অকণমান চাওঁতে দেখিলোঁ এজন ব্যক্তি তাৰমানে অকণমান ভৰিত ইনজিয়ৰ্ড হৈ পেলাই তাতে গ্ৰাউণ্ডত মানে পৰি গ'ল তাৰপিছত তেওঁ যিহেতু আমাৰ অকণমান ৰেকৰ্ডত বস্তুবিলাক আছিলে অলপ আমিও চিনি পাওঁ চ'ৰ্চবিলাকেও গম পায় তো আমি তেওঁক আইডেণ্টিফাই কৰা হ'ল ডেনিয়েল টেৰন বুলি তেওঁক হেৰি কৰা হ'ল তাৰপিছত তেওঁক আমি এইটো ঘটনাৰ পিছত ইমিডিয়েটলি ডিফু মেডিকেল কলেজত অনা হ'ল ট্ৰিটমেণ্টটো আমি